নমস্কাৰ এছামিজ ৰেচিপিজ এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই মাছৰুম কাৰী ৰেচিপি এখন বনাবলৈ ওলাইছোঁ। আহকচোন চাওঁ কেনেকৈ বনাওঁ। মাছৰুম কাৰী বনাবলৈ মই লৈ লৈছোঁ ইফালে বিলাহী এটা এনেদৰে কাটি লৈছোঁ, ৰেড চিলি পাউডাৰ লৈছোঁ অকণমান, ধনিয়া গুড়ি লৈছোঁ অকণমান, জিৰা গুড়ি লৈছোঁ অকণমান, হালধি লৈছোঁ মই অকণমান, ইফালে নিমখ লৈ লৈছোঁ মই অকণমান, ইফালে লৈছোঁ মই নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দি ল'ব। এইফালে নেহুৰ আৰু আদা লৈ লৈছোঁ অলপমান, এইফালে মই জলকীয়া লৈছোঁ 4টা এনেদৰে ফালি লৈছোঁ, আলু লৈছোঁ মই এটা এনেদৰে কাটি লৈছোঁ মই আলু, এইফালে পিঁয়াজ লৈ লৈছোঁ মই এনেদৰে কাটি, আৰু মই ইয়াতে কাজু আৰু আলমণ্ড কেইটামান লৈ লৈছোঁ। মই এইখিনি পানীত ভিজাই ৰাখিছিলোঁ অকণমান সময়, এইখিনি লৈ লৈছোঁ মই। এইখিনি বস্তু আমাক মাছৰুম বনাবলৈ লাগিব, লগতে লাগিব মাছৰুমটো লাগিবই। এইখিনি মই এইখিনি ভালদৰে ধুই লৈছোঁ, গৰম পানীত তিয়াই ৰাখিছিলোঁ মই, এতিয়া মই এইখিনি ধুই লৈছোঁ ভালদৰে। এতিয়া মই মাছৰুম কাৰীখন বনাবলৈ ৰেডি কৰি লৈছোঁ গোটেইখিনি। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি লৈছোঁ আৰু এখন কেৰাহী বহুৱাই দিছোঁ। এতিয়া মই ইয়াতে বাটাৰ অকণমান দি লৈছোঁ। আজি ৰেচিপিটো মই বাটাৰেৰে বনাম, আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে, যিকোনো খোৱা তেলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বাটাৰখিনি মেল্ট হৈ গৈছে, এতিয়া মই ইয়াতে কাটি ৰখা আলুখিনি দি লৈছোঁ। আলুখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। ইয়াতে মই অকণমান নিমখ আৰু অকণমান হালধি দি লৈছোঁ। এতিয়া মই আলুখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম। আজিৰ ৰেচিপিটো মই ড্ৰাই মাছৰুমেৰে বনাইছোঁ, আপোনালোকে যিকোনো মাছৰুমেই ল'ব পাৰে। মোৰ আলুখিনি ফ্ৰাই হৈ গৈছে, মই আলুখিনি এখন প্লেটত নমাই লৈছোঁ। এতিয়া মই একেখন কেৰাহীতেই আৰু অকণমান বাটাৰ দি দিম। বাটাৰখিনি মই মেল্ট হোৱালৈ ৰৈ দিছোঁ। এতিয়া মই ইয়াতে আদা, নেহুৰ, কাটি ৰখা জলকীয়া, কাটি ৰখা পিঁয়াজখিনি, লগতে বিলাহীখিনিও এড কৰি দিছোঁ। এতিয়া মই এইখিনি অকণমান ফ্ৰাই কৰি ল'ম, অকণমান কোমল হোৱালৈ ভাজি ল'ম। অকণমান ভাজি লৈছোঁ মই। ইয়াতে মই ভিজাই ৰখা আলমণ্ড আৰু কাজু কেইটাও দি দিছোঁ। আলমণ্ড আৰু কাজু নহ'লেও হ'ব, এইটো অপশ্যনেল হয়, নিদিলেও হ'ব, কোনো কথা নাই। এইখিনি মই অকণমান ভাজি ল'ম। ইয়াত মই অকণমান নিমখ এড কৰি দিছোঁ। সোনকালে কোমলি যাবলৈ মই অকণমান নিমখ দি লৈছোঁ ইয়াতে। মোৰ হৈ গৈছে, এতিয়া মই এইখিনি এখন প্লেটত নমাই থ'ম। অকণমান ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই এটা স্মুথ পেষ্ট বনাই ল'ম। এইখিনি মই অকণমান ঠাণ্ডা হ'লে পেষ্ট কৰি ল'ম। এতিয়া মই আকৌ একেখন কেৰাহীতে আকৌ অকণমান বাটাৰ দি লৈছোঁ। বাটাৰখিনি মেল্ট হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে গৰম পানীত তিয়াই ৰখা মাছৰুমখিনি দি দিছোঁ। এইখিনি অকণমান ফ্ৰাই কৰি ল'ম মই। মাছৰুমখিনি আধা ঘণ্টামান সময় অকণমান উতলা পানীত তিয়াই ৰাখিলে মাছৰুমখিনি কোমল হৈ যায় আৰু বনাবলৈও সুবিধা হয়। ইয়াত মই অকণমান নিমখ হালধিও এড কৰি দিছিলোঁ, এইখিনি মোৰ দেখুওৱা নহ'ল, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যায়। মাছৰুমখিনি মোৰ হৈ গৈছে, এতিয়া মই এইখিনি নমাই ৰাখিছোঁ।
এতিয়া মই একেখন কেৰাহীতে আকৌ অকমান বাটাৰ দি দিম। এই ৰেচিপিটো খুব টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰি চাব। বাটাৰখিনি মই মেল্ট হ'বলৈ দিলোঁ। আৰু অকমান বাটাৰ দি দিছোঁ মই। ভালদৰে মই মেল্ট হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে বনাই ৰখা পেষ্টখিনি, মই এনেদৰে বনাই ৰাখিছিলোঁ পেষ্টখিনি, এতিয়া মই ইয়াতে এড কৰি দিছোঁ। গোটেইখিনি পেষ্ট মই এনেদৰে দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে গোটেই গুড়ি মছলাখিনি এড কৰি দিছোঁ। নিমখ, হালধি, ৰেড চিলি পাউডাৰ, জিৰা ধনিয়া পাউডাৰ গোটেইখিনি এড কৰিছোঁ। কৰি মই এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি মই অকণমান ভাজি ল'ম। মোৰ ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে মোৰ মছলাৰ অকণ পানী আছিলে, সেইখিনি মই দি লৈছোঁ। মছলা লাগি থকা পানীখিনি দি লৈছোঁ মই। এতিয়া মই ইয়াতে নৰ্মেল পানী এড কৰিম। আপোনালোকে গৰম পানীও দিব পাৰে, মই ঠাণ্ডা পানীয়ে দিলোঁ। এনেকৈ মই পানীখিনি দি লৈছোঁ। এতিয়া মই ইয়াতে আপোনালোকৰ যিমান জোল লাগে সেই অনুমানে পানীখিনি দি ল'ব। মই বেছি জোল নকৰোঁ, যিহেতুকে গ্ৰেভি বনাম। এতিয়া মই ইয়াতে ভাজি ৰখা মাছৰুমখিনি দি দিছোঁ। লগতে মই ভাজি ৰখা আলুখিনিও এড কৰি দিলোঁ। এতিয়া মই এইখিনি মিডিয়াম টু ল' ফ্লেমত ভালদৰে হ'বলৈ দিম। মই ঢাকনিখন লগাই দিলোঁ। এতিয়া মই আকৌ 8 মিনিট পিছত ঢাকনিখন আঁতৰাই চাইছোঁ। এয়া মোৰ মাছৰুম কাৰীখন প্ৰায় ৰেডি হৈছে। মই আলু এটুকুৰ চাইছোঁ সিজিছেনে নাই। সিজি গৈছে। আকৌ অকণমান টাইম মই থৈ দিছোঁ আৰু অকণমান গ্ৰেভি হ'বলৈ। আকৌ মই 5 মিনিট পিছত চাইছোঁ, এয়া মোৰ হৈ গৈছে প্ৰায়। মই গেছৰ ফ্লেম ল' কৰি পেলাই 5 মিনিট সময় ৰাখিছিলোঁ। এয়া মোৰ হৈছে। এতিয়া মই ইয়াতে গৰম মছলা অকণমান এড কৰিছোঁ। লগতে মই এইটো কি কয় ডালচেনি পাউডাৰ অকণমান দি লৈছোঁ। আৰু অকণমান মই জালুকৰ গুড়ি এড কৰিছোঁ। এনেকৈ এড কৰিলে খাই ভাল লাগে। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। মোৰ হৈছে খাব পৰা। এতিয়া মই ইয়াতে অকণমান বাটাৰ এড কৰিম। নিদিলেও হয়, মই অকণমান দিছোঁ ভাল লাগে কাৰণে। বাটাৰ এড কৰি পেলাই এনেদৰে মই গোটেইখিনি মিলাই দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল ৰেচিপি। মাছৰুম কাৰী ৰেডি হৈ গ'ল। কিবা সুধিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট বক্সত সুধিব পাৰে। প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। ধন্যবাদ।